আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা মাছৰ ৰেচিপি খুব সহজকৈ বনাব পাৰি আতিনি সাধাৰণ যেহেতু এটা ইমান গৰম পৰিছে দালিত অকমান টেঙা চেপি পেলানি মাছ এপিস ফ্ৰাই হৈ গলে আৰু একো নালাগে নহয় জানো তেন্তে বলো সেই মাছ পিছকে মই আজি কেনেকৈ বেছি টেষ্টিকৈ ফ্ৰাই কৰি খাব পাৰি তাকে দেখাব খুজিছো তেন্তে পলম নকৈ ভিডিওটো আৰম্ভ কৰো যদি ভাল লাগে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে বলো আৰম্ভ কৰো প্ৰথমে মই ৰৌ মাছ 4 পিস লৈছো আপোনালোকে বেলেগ মাছও ল'ব পাৰে নিজৰ ইচ্ছা আৰু মাছ 4 পিস ভালকৈ ধুই লৈছো অকমান নেমু আৰু অলপমান এচামুচতকৈ কম আদা নহৰু পিচি লৈছো আৰু এতিয়া দিছো মই ইয়াত সোৱাদ অনুসৰি নিমখ আৰু দিছো হালধি মাছখিনি ভালদৰে চেপি ল'ব মানে পানী থাকিব নিদিব মাছখিনিৰ গাত এতিয়া মই ইয়াত দিম মছলা মই ফিশ মছলা এড কৰিছো এটো অপচনেল হয় আপোনালোকে ফিশ মছলা নাথাকিলেও এটো বনাব পাৰিব দিছো অকমান ধনিয়া পাউডাৰ আৰু যদি আপোনালোকৰ জিৰা পাউডাৰ থাকে তেতিয়া জিৰা পাউডাৰ এড কৰিব মই জিৰা পাউডাৰ নাই দিয়া অকমান চাট মছলা তেনে সামান্য দিব মাছৰ পৰিমাণ চাই দিব আৰু দিছো আধা চামুচ আদা নহৰু পেষ্ট অকমান মিঠাতেল চাখা চামুচেৰে এচামুচ মান ধৰক আৰু দিছো এচিটি নেমু চেপি এতিয়া এইখিনি ভালদৰে সানি ল'ব মই অকমান ভিডিওটো খৰকৈ দেখাইছো চাৰিওফালে ভালকৈ মছলাখিনি সানি ল'ব যদি আপোনালোকৰ ওচৰত ৰেড চিলি থাকে তে ৰেড চিলি পাউডাৰ অকনো দিব পাৰে মোৰ থাকি গল দিবলে যেটো কাশ্মীৰী ৰেড চিলি হয় হেতু দিব জল কম থাকে আৰু ইয়াত আপোনালোকে কৰ্নফ্লোৰ ময়দা বা বেসন অকনমান তেনে সামান্য মানে ধৰক মই চাখা চামুচেৰে এচামুচ ডেৰ চামুচ মান দিছো এইখিনি চেটিয়াই দিব যাতে মানে যিখিনি আমি মছলা কোটিং কৰিছো সেইখিনি যাতে এৰাই না যায় কিন্তু বেসনৰ পলেপ যদি বেছি হয় কিন্তু ফ্ৰাই কৰোতে বেসনখিনি এৰাই আহিব হেকানে অকমান চেটিয়াই সেইখিনি সানি দিব আৰু এখন ফ্ৰাই পেনত মই তেল দিছো মই মিঠাতেলে ইউজ কৰিছো তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এদৰে ভালকৈ ফ্ৰাই পেনখনত লেটিয়াই লম আৰু মই ষ্টিমটো একেবাৰে লো কৰি দিছো এতিয়া মাছখিনি দিওতে যিহেতু ফুটি আহে এতিয়া মাছ 4 পিস এদৰে দি দিছো লো টু মিডিয়াম ফ্লেমত আপোনালোকে এদৰে এটা সাইডে 2 মিনিটৰ পৰা 3 মিনিট ভাজি ল'ব ইয়াছক এদৰে লুটিয়াই দিছো ইয়াৰ পিছত আপোনালোকে 1.5 মিনিটৰ মৰে মৰে মাছ পিস ভালকৈ দুটা সাইড ভাজি ল'ব যেহেতু যদি ফ্লেমটো হাই কৰি থওঁ তেতিয়া মাছটো ওপৰটো ৰঙা হৈ যাব কিন্তু ভিতৰটো নিখিজিব হেকাৰণে আপোনালোকে মিডিয়াম ফ্লেমতে ভাজিব লো আৰু মিডিয়াম ফ্লেমৰ মাজত আৰু এই মাছ পিছৰ তলংখটো অলপ ডাঠ আছিল বাবে মই অকমান এদৰে ভাজি দিছো এইখিনি প্ৰায় ভজা হৈ গল এইখিনি মাছ কিন্তু গৰমে গৰমে খাবলৈ বেছি টেষ্টি হয় এইখিনি মই এটা কাৰি লম আৰু ইয়াৰ প্লেটিং কৰিছো পিয়াজৰ হৈতে খাবলৈ বহুত ধুনিয়া হৈছিল আপোনালোকে আলহী আহিলেও এনেকৈ বনাই খাব পাৰে খাবলৈ ভাল পাব আলহী আৰু আপোনাৰো ভাল লাগিব দি নহয় জানো আন এটা ভিডিওতে পুনৰবাৰ লগ পাম ধন্যবাদ